এতিয়া লগ পাইছোঁ প্ৰবীণ দাক কিবা এটা কৈ দিওঁ। পোহৰ নতুন এটা চেনেল আছে, ইউটিউব চেনেল যাযাবৰ পোহৰ বুলি। সেই চেনেলটো আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়া ভিডিঅ' আছে তাত, চাই পেলাই যিমান পাৰে শ্বেয়াৰ কৰিব। থেংক ইউ। আৰু আজি আপোনাৰ প্ৰগ্ৰেমটো মই দেখুৱাম। ঠিক আছে দেই, ঠিক আছে। এই গৈ আছোঁ ডিব্ৰুগড়ৰ আল্ট্ৰাৰ বাছত, নামিম এতিয়া মই চুকাফা তিনিআলি। তাৰ পৰা আৰম্ভ হ'ব আমাৰ বেলেগ যাত্ৰা। আৰু এই চুকাফা তিনিআলি পাই গ'লোঁ, নামিলোঁ আৰু তোমাৰ টনাটনি ক'ত যাব বাইদেউ ক'ত যাব, এইবোৰ ঢেৰ হাল্লা। আছোঁ এইফালে নব আহিব। নমস্কাৰ প্ৰিয় দৰ্শক, আজি গৈ আছোঁ উজনি অসমৰ আটাইতকৈ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় গৈ আছোঁ। আৰু আমি গৈ আছোঁ নৱ গগৈ, এজন মানে উজনি অসমৰ ভাল বজোৱা ড্ৰাম পেড ভাল বজোৱা এজন ল'ৰা ব্যক্তি, যি ক'ব পাৰে। আৰু আজি প্ৰবীণ দা আহিব ডিব্ৰুগড় ইউনিভাৰ্চিটিত। ইয়াৰ যিহেতু নৱাগত আদৰণি সভা আছে, এয়া চাবলৈ আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত। আজি খুব ভাল লাগে, খুব এক্সাইটেড হৈ আছোঁ। আৰু নৱদাই ধুনীয়াকৈ মোক লৈ আহিছে। আৰু ই ঢকুৱাখানাত আছিলে, ঢকুৱাখানাৰ পৰা প্ৰবীণ বৰাক চাবলৈ মই ক'লোঁ মোৰ বহুত মন আছে। ই ক'লে ওলাবি তেন্তে, তই যাবি আহিলে চুকাফালে আহি যাবি, তোক মই তাৰপৰা ই ঢকুৱাখানাৰ পৰা আহি আছে এতিয়া। আৰু এতিয়া আজি তামাম হ'ব প্ৰগ্ৰেম। প্ৰবীণ দাক কিমান ওচৰৰ পৰা চাবলৈ পাওঁ তাকে চাওঁ আৰু এতিয়া। আৰু মানে আজি ইয়াত যোনটো ড্ৰাম বাজিব, সেইটো নৱ ড্ৰাম বাজিব, সেইটো বহুত গৌৰৱৰ কথা। কেলে ক'লে কি হ'ল, একো নহয় বাৰু। আজি তামাম হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটি। সপোন আছিলে যোৱাৰ, কিন্তু পঢ়ি শুনি যাব নোৱাৰিলোঁ, নৱৰ লগত গৈ আছোঁ। আজি তামাম হ'ব, মৌন উঠক জুই। এয়া স্বাগতম ডিব্ৰুগড় বিশ্ববিদ্যালয়, স্বাগতম জনাইছে দেশ ডিব্ৰুগড় ইউনিভাৰ্চিটি। পালোৱে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছে বৰষুণ ভাল পোৱা ছোৱালীজনী। আৰু এয়া উজনি অসমৰ বুলিয়ে নহয়, অসমৰ ঐতিহ্যমণ্ডিত এখন বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়। অলপ পাছত আমি প্ৰৱেশ কৰিম এয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি। জ্যোতি বাটচৰা মানে মেইন যিখন মুখ্য দুৱাৰখন জ্যোতি বাটচৰা নাম দিছে। আৰু এইবাৰ কিয়া সোমাই গ'লোঁ ফাইনেলি জীৱনত প্ৰথমবাৰ নাহৰতে ডিব্ৰুগড় ইউনিভাৰ্চিটি। ৱাও, সঁচাকৈ কিমান ধুনীয়া। পঢ়িবলৈ মন এটা আছে ইয়াত, জীৱনত পঢ়িম চাগে এইফালে পদাৰ্থ বিজ্ঞান। আজি যিয়ে যাবলৈ যে পাইছোঁ, নৱদা মানে নৱৰ কাৰণে যাবলৈ পাইছোঁ, নৱ ড্ৰামজোৰৰ কাৰণে আৰু নৱৰ কাৰণে এক্সাইটেড, ফুল এক্সাইটেড। প্ৰবীণ দাৰ প্ৰগ্ৰেম, আপোনালোকৰ লগত থাকক। নাহৰৰ দেশ চাওক না, কিমান একদম নিজান মানে। আৰু ৰাস্তাৰ দুয়ো পাৰে এয়া চাওক না, নাহৰ গছ, নাহৰৰ দেশ বুলি এনেই নকয়, নাহৰ আছে চাওক। আৰু কিমান মানে শৃংখলাবদ্ধভাৱে আছে ইউনিভাৰ্চিটিখন, মানে ভাল লাগি গৈছে, কিবা এটা মনটো সঁচাকৈ পবিত্ৰ লাগি গৈছে মানে একদম। সেই মঞ্চতে হ'ব আজি প্ৰগ্ৰেমটো। আহিবা। আৰু এয়াই হৈছে বিষ্ণু ৰাভা ৰংগমঞ্চ। চাওক মানুহ সকলো নিজৰ নিজৰ কামত লাগি গৈছে। চাওক নাই, লাইটৰ কামত লাগি আছে, চাউণ্ডৰ কামত লাগি আছে। আৰু এইফালে ধুনীয়াকৈ চাওক ষ্টেজৰ ছাইডত চাওক বিহু নাচ দেখুৱাই আছে। পিতলেৰে বনাইছে নে সোণেৰে বনাইছে, এনেকুৱা লাগিছে কিবা ধুনীয়াকৈ বনাইছে। বিহু নাচি আছে, কি মানে ধুনীয়া হ'ব আজি প্ৰগ্ৰেম, ভাল হ'ব চাওক। আৰু ইয়াত ড্ৰামযোৰ ফিট কৰিছোঁ, ড্ৰামযোৰ মানে বজাব আজি, এইটো ড্ৰাম বজাব মানে একদম ধুনীয়াকৈ নবই বনাই দিছে, বজাব। চাওক না কিমান ধুনীয়াকৈ ফিট কৰিব। এতিয়া ৰাতি আৰু কি হ'ব ফালাফাল দিছে, তামাম হ'ব। বলক ভিডিঅ'ৰ মাজত বিলীন হৈ যাওঁ। আৰু এয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেলি ডুবা দৃশ্য চাওক, বেলি ডুবু অৱস্থা হৈ গৈছে। কেনেকুৱা এটা ৰোমাঞ্চকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি। আৰু চাউণ্ডটো পূৰা চেক কৰি আছে, মানে কেনেকুৱা হ'ব আজি প্ৰগ্ৰেম, চব চাউণ্ডটো চাইছে। আৰু তো এইফালে এখন ধুনীয়া আধুনিক প্ৰযুক্তিৰ মিক্সাৰ বৰ্ড, আৰু এইখন দেখিছে নাই কেনেকুৱা একদম নিজে থাকিব। আৰু এই বক্সটো চাওক, ওপৰৰ যিটো বক্সটো চাওক নাই, এনেকুৱা জুবিন দাৰ প্ৰগ্ৰেমত 20টামান লগাইছিলে। মই চেপনত যেতিয়া চাবলৈ গৈছিলোঁ, মানে ইয়াতো ইমান ডাঙৰ মানে শ্ব' নহয় ন, তো সেইকাৰণে ইমান লগোৱা নাই। আৰু ইয়াত ধুনীয়া মঞ্চ, ৰঙা নীলা লাইট, আজি ৰঙীন হ'ব সন্ধিয়াটো। আৰু ডিব্ৰুগড়খন অলপ চাওঁ সন্ধিয়া কেনেকুৱা লাগে ডিব্ৰুগড়খন। নহ'লে পূৰা অলপ জামটো আছে, এবাৰ জামটো কিন্তু কম, দিনতকৈ এবাৰ কম। এবাৰ আহিছিলোঁ নৱৰ লগত, পূৰা জাম আছিলে, দিনতে বহুত জাম, এবাৰ অলপ বহুত কম। চ' ডিব্ৰুগড়ত এজন আমাৰ পুৰণা ৰুমমেট আছে, তাকো লগ পাম, তেওঁ HMত থাকে। চাওঁ আৰু কি হয়। হয়, দীপাংকৰ আমাৰ ৰুমমেট আছিলে মৰাণত, আমি জ্যোতিপুৰ আৰু মিলনপুৰত একেলগে আছিলোঁ। আজি লগ পালোঁ, বহুত ভাল লাগিলে, বহুত বছৰ মূৰত। আৰু তেওঁ HMত বৰ্তমান কৰ্মৰত, ডিব্ৰুগড় HMত। ঘূৰি ফুৰি থাকোঁতে মানে এফালে অনুষ্ঠান আৰম্ভ হৈ গ'ল, কিবা অভিনয় কিবা হৈ আছে চাওকচোন।
নৃত্য কবিতা অভিনয় সংলাপেৰে জিলিকি উঠিছিল সন্ধিয়া বিষ্ণুৰাভা ৰংগমঞ্চ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰংগমঞ্চ। চাওক কি এক ধুনীয়া পৰিৱেশ। বৰক ভিডিঅ'টোৰ মাজত আকৌ এবাৰ বিলীন হৈ যাওঁ। প্ৰিয় দৰ্শক, এতিয়া আপোনাক এটা ছাৰপ্ৰাইজ দিব গৈ আছোঁ। মানে আমি আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিশ্ৰান্ত নামৰ এক গেষ্ট হাউচলৈ, আৰু গেষ্ট হাউচত আছে প্ৰবীণ দা ইয়াতে সোমাই আছে। মানে লগ পাম এতিয়া আৰু প্ৰবীণ দাক, কি হয় দেখা যাব। আৰু এইজনে প্ৰবীণ দা, যাৰ গান শুনি মানে মই প্ৰথমতে ভাবিছিলোঁ যে মানে বেলেগ এটা ফিল পাইছিলোঁ, নতুনত্ব এটা পাইছিলোঁ। সেইজনে প্ৰবীণ দা কথা পাতি আছে আৰু অনুৰাগীসকলৰ লগত। ময়ো পাতিম দিয়ক, কেতিয়া অলপ কথা পাতিম আৰু এনেই। আৰু আজি লগ পাই গ'লোঁ, বহুত দিনৰ পৰা লগ পাম বুলি ভাবি থকা মানুহজনক, যাৰ মনো উঠত গীতটো শুনি মই পূৰা পাগল হৈ গৈছিলোঁ। গুগলত চাৰ্চ কৰিছোঁ, ইউটিউবত চাৰ্চ কৰিছোঁ, ইণ্টাৰভিউ চাইছোঁ। আজি লগ পাই গৈছোঁ, মানে একদম পূৰা কপনি চপনি আহি গৈছে। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত প্ৰগ্ৰেম হ'ব অলপ পাছত। আমি এতিয়া লগ পাইছোঁ প্ৰবীণ দাক। প্ৰবীণ দাক কিবা এটা কৈ দিওঁ। পোহৰ নতুন এটা চেনেল আছে, ইউটিউব চেনেল যাযাবৰ পোহৰ বুলি। সেই চেনেলটো আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়া ভিডিঅ' আছে তাত, চাই পেলাই যিমান পাৰে শ্বেয়াৰ কৰিব। থেংক ইউ, থেংক ইউ। আৰু আজি আপোনাৰ প্ৰগ্ৰেমটো মই দেখুৱাম। ঠিক আছে, ঠিক আছে দেই, ঠিক আছে, থেংক ইউ। আৰু প্ৰবীণ দাৰ এইটো গীত ৰাজা বৰাই খুব ধুনীয়াকৈ গাব, আমি শুনো আহোঁ। ৰাজা বৰা হ'ল মৰাণৰ কচুমাৰীত ঘৰ, আৰু তেওঁ জুবিন গাৰ্গ ফেষ্টিভেলত প্ৰথম হৈছিলে গীত গাই মানে, আৰু তামাম মানে একদম মজা গায়, শুনক। প্ৰবীণ দাৰ গানত প্ৰায় 70% মিউজিক কৰা মানুহজনে হ'ল মৃদু দা। থেংক ইউ। আজি প্ৰগ্ৰেম নামাম পুৰা বাহিৰত দিন জ্বলে ৰাতি জ্বলে চলি আছে, একদম তামাম। শুনক না, শুনিব ৰ'ব। অলপ আৰু চাওক, গোটেই কাৰ্যসূচী দেখুৱাটো ইমান সম্ভৱ নহয়, এইটো বহুত 3 ঘণ্টামানৰ ভিডিঅ' হৈ যাব। তো যিখিনি পাৰোঁ দেখুৱাইছোঁ আৰু আপোনালোকক। আৰু কেনেকুৱা লাগিছে ক'ব, কমেণ্ট কৰি জনাব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এইদৰে নাহৰৰ দেশত নাহৰৰ গীত গায়, নাহৰৰ মানে বিহুটো গায় প্ৰগ্ৰেম সামৰিছিলে প্ৰবীণ দাই, আৰু আমিও উভতি আহিছিলোঁ আৰু বিদায় জনাইছিলোঁ ইউনিভাৰ্চিটিক। বহুত বেছি ভাল লাগিলে, বহুত দিনৰ মূৰত এখন ভাল প্ৰগ্ৰেম চালোঁ বুলি ক'ব পাৰি, ভাল লাগিলে। আৰু এনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিক বহুত বেছি সন্মান আৰু শ্ৰদ্ধা জনাই আমি ভিডিঅ'টো সামৰণি মাৰিম। বাই বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি। আৰু যাম আমি এতিয়া ঢকুৱাখানা, ইয়াৰ ৰাতিৰ বগীবিল চাওক, আৰু মানে তামাম টোপনি ধৰিছে। বাই বাই, গুড নাইট, গুড মৰ্ণিং হৈ গ'ল, গুড মৰ্ণিং।